guys, welcome back to my YouTube channel. So guys, আজি আমি গৈ আছো খাৰুপেটিয়া আৰু খাৰুপেটিয়াত অষ্টমী মেলা হৈ আছে। সো আমি মেলা চাব গৈ আছো আৰু আমাৰ লগত জিতেন দা আছে, ভিকি দা আছে, শিবা আছে। সো আমি একেলগে যাম আৰু আমাৰ হেৰি হাতচাৰ গাড়ী লৈ আমি যাম। সো আমাৰ ফ্ৰেণ্ড হয় তাৰে গাড়ী। সো নিউকে লৈছে গাড়ী, তো তাতে যাম আমি। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া গাইছ আমি ধুনীয়াকৈ ৰেডি চেডি হৈ ল'লোঁ। সো এতিয়া যাবলৈ পূৰা ৰেডি আৰু এতিয়া মই গৈ আছোঁ শিৱাহঁতৰ ঘৰত। সো শিৱাক লৈ কিনে তাৰ পিছে একেলগে যাম আমি। গাড়ী আহি গৈছে। সো হাদচা আহি পালে। সো এইটো গাড়ীতে যাম আমি। সো শিৱা আহি আছে, শিৱাৰ কাৰণে ৱেইট কৰি আছোঁ আমি। 1K कंप्लीट हो गया है। 1K कंप्लीट है ना। 1K व्यूज कंप्लीट हो गए चला एक दिन पे। তো গাইজ আমাৰ আগৰ ব্লগত আপোনালোকে চাইছিলে যে আমি এলবাম ভিডিঅ' শ্বুট কৰিব গৈছিলোঁ। চ' তাৰ এটা ব্লগ বনাইছিলোঁ। চ' আমাৰ এলবাম ভিডিঅ'ত এদিনতে আমি আপলোড কৰিছোঁ, এদিনতে 1K ভিউৱাৰ্ছ আহি গৈছে। চ' ছাবস্ক্ৰাইবাৰো আহি গৈছে ভালেই। তো আপোনালোকে ইমান ভিডিঅ'টোত মৰম আৰু ভালপোৱা দিবৰ বাবে সকলোকে ধন্যবাদ। আৰু আগলৈ ভিডিঅ'বোৰতো যাতে আপোনালোকে মৰম চেনেহ ভালপোৱা এনেকৈ দি থাকে তাৰে মই আশা কৰোঁ। চ' বহুত ভাল লাগিছে। চ' এদিনতে মানে আমাৰ ইমান জলদি মানে 1K হৈ গৈছে। চ' তাৰ কাৰণে বহুত থেংক ইউ ফেমিলি। চ' গোটেই মই আমাৰ ইউটিউব ফেমিলিক বহুত ধন্যবাদ জনাইছোঁ আমাৰ ভিডিঅ'টো ইমান ছাপোৰ্ট কৰাৰ কাৰণে, ইমান লাভ দিয়াৰ কাৰণে। থেংক ইউ ছ' মাছ ফেমিলি। আৰু গাইছ আমি গাড়ীত এনজয় কৰি এতিয়া ফাইনেলি আমি খাৰুপেটিয়াত আহি পালোঁ। চ' আগতে অষ্টমী মেলা আছে। চ' আমি তাতে যাম। চ' গোটেই মানুহ আমি গোটেই ফ্ৰেণ্ডকেইটা গৈ আছোঁ এতিয়া। তো গাইজ পিছফালে চাব পাৰে মেলা পূৰা ভিৰ একদম, আৰু দোকান চাব পাৰে বহুত আছে ইয়াতে। আৰু গাইজ ইয়াতেতো এক্সট্ৰা মানুহ আছে, লগতে আমাৰ খাৰুপেটিয়াৰ যিমান লোকেল মানুহ আছে চব গোটেই আছে ইয়াতে। আৰু চাব পাৰে ইয়াতে মীনা বজাৰো বহিছে। চ' নাগৰতলা, তাৰপিছত ইয়াতে তৰা আৰু কিবাকিবি চব মানে বহিছে। আৰু ইয়াতে চাব পাৰে কি বাচ্চাকেইটাৰ ইয়াতে মীনা বজাৰ লগাইছে। চ' গাইজ মোৰ পিছফালে চাব পাৰে গোটেই। আৰু আমি ইয়াতে এতিয়া উঠিম। চ' আমি শিৱাই চাব পাৰে পিছফালে ব্লগ বনাই আছে। তো ইয়াতে চানি চবেই আছে। আমি জিতেন দাও আহি আছে এতিয়া। চ' হাদচাও আছে, ভিডিঅ' বনাই আছে। তো মোৰ লগত ভিকি দা আছে ইয়াতে, আৰু শিৱাক চাব পাৰে পিছফালে ব্লগ বনাই আছে। তো গাইছ আমি ইয়াতে উঠিম কিবা ব্ৰেক ডান্স বুলি। চ' ভিকি দা আৰু জিতেন দা গৈছে টিকেট আনিবৰ কাৰণে। চ' এতিয়া টিকেট আনি আছে। চ' ফাইনেলি টিকেট আহি গ'ল আমাৰ। তো এতিয়া আমি উঠিম ওপৰত। চ' চাব পাৰে পিছফালে। আৰু ইয়াতে কিবা নাগৰদলাও আছে। আৰু ইয়াতে চাব পাৰে আমি এইটোতে উঠিম ব্ৰেক ডান্স। তো মজা লাগে, উঠা নাই কেতিয়াও, বাট আজি উঠিম, ট্ৰাই কৰিম আজি। আৰু গাইজ কিবা নাগৰদলাটো নুঠোৱে, এইটো ভয়ে লাগে। এইটোত নুঠোৱে আমি নাগৰদলা। চাব পাৰে কিমান ওখ আছে, বহুত ওখ, সেইকাৰণে নুঠোঁ ইয়াতে। আমি এই ব্ৰেক ডান্সতে উঠিম। চ' এতিয়া শ্ল' হ'লে সিহঁতে নামিব, পিছত আমি উঠিম। তো গাইজ এতিয়া আমি উঠি গ'লোঁ। চ' শিৱাও আছে মোৰ লগত। তো এতিয়া ষ্টাৰ্ট হ'ব আৰু 5 মিনিটমান লৈ কৰিব চাগে ঘূৰাব। চ' এতিয়া আমি একদম ৰেডি পূৰা। একদম গাড়ীত আৰু ইফালে আৰু মোৰ লগত শিৱা ব্ৰ আছে। আমি তাত একদম শিৱা ব্ৰ একদম পুৰা এক্সাইটেড আছে একদম। এতিয়া ষ্টাৰ্ট হ'লে আৰু তো গাইজ চাব পাৰে ইয়াতে বম স্পীডত ঘূৰি আছে। আৰু শিৱাও আছে মোৰ লগত। চাব পাৰে কেনেকৈ ঘূৰি আছে, একদম মোৰ চুৰ পূৰা ঘূৰাই গৈ আছে আমাৰ। চাব পাৰে মজা, মাই গড, কেনেকৈ বহুত স্পীডত ঘূৰে গাইজ। এইটোত মই উঠা নাই কেতিয়াও, বাট আজি ফাৰ্ষ্ট টাইম উঠিলোঁ। বাপৰে বহুত স্পীড ঘূৰে গাইজ। একদম মানে মোৰ চুৰ চব চক্কৰ মাৰি আছে এতিয়া। কি কৰিম কি নকৰিম হৈ আছে। গাইজ এইটোত উঠিলে আপোনালোকৰ ভয় নালাগে। মই এটা ট্ৰিক আপোনালোকক শিকাই দি আছোঁ। আপোনালোকে এইবিলাকত উঠিলে যিমান চিঞৰিব পাৰে ফ্ৰেণ্ডৰ লগত পূৰা চিঞৰি থাকিব, তেন্তে ভয়টো নালাগে। নহ'লে আপোনালোকে যদি এনেই মন মাৰি বহি থাকে আৰু বেছি ভয় লাগে। চ' চিঞৰিব লাগে, বিন্দাছ চিঞৰিব, অলপো ভয় নালাগে চাব। চ' আমি চিঞৰি আছোঁ পূৰা একদম এনজয় একদম।
গাইজ মোৰ চুৰ পূৰা ঘূৰাই গ'ল কেতিয়া ৰখিব এতিয়া ৰখি আছে লাহে লাহে তো এতিয়া আমি নামিম বহুত ঘূৰিলোঁ বহুত মোৰ চুৰ পূৰা একদম ঘূৰাই আছে একদম শিৱাৰো বোলে মোৰ চুৰ ঘূৰাই আছে শিৱাটো একদম সোমাই গৈছে গাড়ীটোৰ তলতে সোমাই গৈছে একদম ভয়ত বহুত হ'ল তো এতিয়া নামিব টাইম হৈ গ'ল তো 5 মিনিটমান আমাৰ হৈ গ'ল গোটেই টাইম ফিনিছ তো এতিয়া নামিম আমি তো যেতিয়া নামি আছোঁ তো শিৱাও নামি আছে তো ইফালেদি গুচি যাম আমি পিছে আমাৰ পিছত আকৌ কোনে উঠিব আৰু এতিয়া আমি নামি যাওঁ যেন তেন তো গাইছে ইয়াৰ পৰা আমি নামি আছোঁ চিৰি আছে ইয়াতে ইয়াৰ পৰা নামি যাম চ' গাইছে আমি নামিলোঁ এতিয়া গৈ আছোঁ বিকিতা আৰু জিতেন্দ্ৰৰ লগত কেনেকুৱা লাগিলে দুট বহুত ধুনীয়া লাগিছে তোমালোকক আহিলে উঠাই ইয়াতে বহুত ভাল লাগে ইয়াতে আৰু মোৰটো এনেকৈ হৈ আছে তো আৰু বেলেগ হৈছে মোৰ চুৰ পৰা ঘূৰাই গ'ল আৰু 50 টকা আমাৰ গেল 50 টকা চিধা গ'ল আমাৰ এতিয়া তো গাইছে আমাৰতো হৈ গ'ল এতিয়া জিতেন্দ্ৰ আৰু বিকিতা বা ক'ত উঠে আমি আৰু নুঠোঁ আমাৰ একদম চেছ খতম আৰু উঠিব নোৱাৰোঁ আমি মোৰ চুৰ ঘূৰাই গৈছে তো জিতেন্দ্ৰ আৰু বিকিতা উঠিব তো জিতেন্দ্ৰ আৰু বিকিতা বোলে নাগৰদলাত উঠিব সিহঁতৰ একদম জোচ পূৰা চব তিনিটাতে উঠিব একদম এইটো নাগৰদলা ব্ৰেক ডেন্স আৰু তৰা এই তিনিওটাতে উঠিব সিহঁতে তো এইটো চাব পাৰে তৰা এইটো নেক্সট আমাৰ জিতেন্দ্ৰ আৰু বিকিতাহঁতে উঠিব তো এতিয়া নাগৰদলাত উঠিছে সিহঁতে তো নেক্সট এইটোত উঠিব তৰা চ' এইটো বহুত ৰিস্ক আছে ভয়ো লাগে ৰিস্কটো একো নাই মানে ইমান এটা মানে চিঞৰি থাকিলেতো ভয় নালাগে আৰু মেলাততো জানাই কেনেকুৱা চব এক লগত থাকিলেতো ভয় নালাগে ফ্ৰেণ্ডকেইটা তো এতিয়া সিহঁতে উঠিব সিহঁতে নাগৰদলাত আছে এতিয়া তো আমি ইয়াৰ পৰা চাই আছোঁ সিহঁতেতো একদম বম ফূৰ্তি কৰি আছে চ' সিহঁতে নাগৰদলাৰ পৰা নামিলে এতিয়া তৰাৰ টিকেট কাটি আছে চ' টিকেটকেইটা লৈ আছে তো গাইছে এতিয়া আমি গৈ আছোঁ চশমা চাব হাদো চাই বোলে চশমা ল'ব চ' চশমা চাই আহোঁ তো আমি দোকানত আহি গ'লোঁ চশমা চাব তো ইয়াতে হাদো চাই চশমা চাই আছে কোনটো ল'ব তো দোকানী ঘৰৰ চশমাবোৰ কিনি চাই আছে চেছ কৰি আছে গাইছ এইটো আমাৰ হিৰো সানগ্লাস পিন্ধি একদম পুৰা ফিট কোনটো ল'বি দেখা না কোনটো দেখাম চা বহুত আছে কোনটো ল'বি ল হিৰো লাগি আছে একদম পুৰা আমরা চশমা দেখতেছি চশমা তো 100 টকাত লৈ ল'লে এইটো সানগ্লাস চ' হাতো চাক বোলে ভাল লাগিছে লৈ ল'লে গাইছ সানগ্লাসটো চাব পাৰে বহুতে ভাল আছে চ' হাতো চাই লৈছে 100 টকা দি মেলা বজাৰ চাব পাৰে এইটো ল'ব পাৰ তামাম লাগিব চাই লওঁ কোনটো ভাল লাগে এইটো কিমান 450 আমি চশমা লব আইছো এতিয়া মানে চশমাটো চইচ কৰি আছো তাতে তো ঘূৰাই দিলি ইয়াতে ল'বি না নাই তাতে 400 টকা দাম চাই মই এক বান্ডিল আনি দিম চশমা 400 টকা হয় বুলি কয় লোৱা নাই তাক 50 টকা দি 400 টাকা দাম চাই চশমা বুঝছো তো গাইছ সেইটো দোকান কেঞ্চেল কাৰণ তাতে দাম বেছি আৰু মেলাৰ মাল ইমান দাম দি লৈ লাভ নাই গাইজ এইবোৰ দুদিনতে কেনেকুৱা হৈ যায় আছে এটা মন্দিৰ দুৰ্গা মন্দিৰ তো তাতে সোমাম আমি এতিয়া পিছফালে চাব পাৰে সোমাই আছোঁ মন্দিৰত আমি তো চাব পাৰে পিছফালে চ' ইয়াতে দুৰ্গা মূৰ্তি আছে চাব পাৰে তো বলো দুৰ্গা মাই কি যায় তো ইয়াতে জিতেন ভাই ব্লগ কৰি আছে চাব পাৰে একদম পুৰা জোশত আছে জিতেন দা এটা ফ্ৰেণ্ড গৌতম ভাই হেৰাই গৈছিলে তো আমি ইয়াতে পালোঁ হেৰাই গৈছিলে আমাৰ এটা ফ্ৰেণ্ডি তো ইয়াক পালোঁ ইয়াতে তো ইয়াতে চাব পাৰে বেলুন ফোড়ো और जीत के ले जाओ सामान তো ইয়াতে বেলুন চাব পাৰে ফুটাই আছে তো আমি ইয়াৰ পৰা এতিয়া যাম ডাইৰেক্ট গাড়ীত বহুত মেলা চেলা চালোঁ এতিয়া গাড়ীত উঠিম গৈ কিনে তাৰ পৰা ক'ত বা চাওঁ তো এতিয়া গাইছ আমি গাড়ীত আহি পালোঁ চবে আৰু আগত চাব পাৰে ভিমাৰ্ট আছে বাট আমিতো ভিমাৰ্টত নাযাওঁ আমি যাম কিবা ৰেষ্টুৰেণ্ট বা ধাবাত চ' গৈ কিনে কিবা খাই লওঁ ভোকো লাগিছে বহুত মেলা ঘূৰিলে ইমান কাম নহ'ব আগতে খাবও লাগিব কিবা তো এতিয়া গাইছ আমি ধাবাত আহি পালোঁ
চ' ৰাজভোগ ধাবা এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট। ইয়াতে কিবা কি আছে খাই লওঁ, খাই কিনে ঘৰত যাম। চ' আমি মেলাৰ পৰা আহিলোঁ এতিয়া মাত্ৰ। আমি কি আছে খাই লওঁ। তো আমাৰ মেনু আহি পালে, কিবা এটা অৰ্ডাৰ কৰোঁ, খোৱাও আহি যাব অলপ পিছে। ক'ব ক'লা আমি ফিনিছ কৰি দিলোঁ গাইছ। চ' এতিয়া আমাৰ খোৱা আহি আছে। চ' গাইজ ফাইনেলি ভোকৰকেইটাৰ কাৰণে খোৱা বস্তু আহি গ'ল। চ' আমাৰতো পূৰা ভোক লাগি আছে, ভোক কৰে ক'ব গ'লে। তো খাম এতিয়া, খাই কিনে পিছে ঘৰত যাম। তো ইয়াতে লৈ আছোঁ মই। চ' লেগ পিচ ফাৰ্ষ্টতে, আগতে লেগ পিচ, তাৰপিছত গ্ৰেভি, পিছে খাই লওঁ। চ' খোৱা আমাৰ ষ্টাৰ্ট ইয়াতে, চবেই খাই আছে, ষ্টাৰ্ট হৈ গ'ল। এতিয়া খোৱা চোৱা হৈ গ'ল, খতম। কেনেকা মজা না? অঁ জিতেন দা কেনেকা? বিকিদা ভাল লাগিলে? আমাৰতো ফিনিছ চাব পাৰে, প্লেট একদম চাফা, চব চাফা। ইফালে শিৱা চানিয়ে চব মাৰিলে। চ' খোৱা লোৱা আমাৰ খতম। এতিয়া আমি যাম ডাইৰেক্ট ঘৰত। চ' খোৱা লোৱাটো হৈ গ'ল, এতিয়া মেইন কাম বিলটো পে' কৰি আমি চবে যাম ঘৰত, কাৰণ টোপনিও লাগি আছে, ৰাতিও হ'ল, 1 বাজি গ'ল। চ' খোৱা লোৱা চব হৈ গ'ল, বিল পে' কৰি আমি ঘৰত যাম। চ' আজিলৈ ইমানে, বাই বাই।